ৰঙাকৈ কলিজাত ৰাগিয়াল সুৰেৰে মৰম মানে তুমি মোৰ চেনেলৰ আপোনালোকক স্বাগত জনাইছোঁ। আজি মানে কি মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা বনাবলৈ সময় পোৱা নাইকিয়া আৰু সময় কিয় পোৱা নাই আপোনালোকে গম পাইছে। বিহু আহি পাইছে, সেই বিহুৰ কাৰণে বিহু আহি পাইছে। এই বিহুৰ এতিয়া আমাৰ ইয়াৰ বৌয়ে একদম পুৰা পিঠাগুড়ি খুন্দি আনিছে দেই। মই খুন্দিবলৈ যোৱা নাই, মই আগতে খুন্দিলোঁ। এয়া পিঠাগুড়ি খুন্দি আনি এইকণতে থৈছে আৰু দেখিছে ৰাতিপুৱাৰ পৰা সময় পোৱা নাইকিয়া মানে ভিডিঅ' বনাবলৈ। আৰু এয়া দেখিছে একদম কাপোৰ, কিমান কাপোৰ ধুবলগীয়া হৈছে। এই সোপা কাপোৰ ধুই ধুই মানে একদম যেনে তেনে কাপোৰ মেলা আছে। মানে ইমানেই মানে কাপোৰ বিহু বুলি একদম পূৰা কাম বনত লাগি আছোঁ, সেইকাৰণে মানে ভিডিঅ' বনাবলৈ সময় পোৱা নাই। আৰু এতিয়া এতিয়া দুপৰীয়া মানে 1:50 হৈ গ'ল, এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু পিঠাগুড়িখিনি আনিলে আৰু এইফালে মই ইয়াত ভাত বনাই আছোঁ। এইফালে দালি বহাই দিলোঁ আৰু এইফালে ভাজি বনাই আছোঁ। ভাত হৈ গ'ল, কুকাৰত পাতি দিলোঁ এয়া। আৰু এয়া দালি আজি মই মাটি দালি আৰু কোমোৰা দি বনালোঁ। আকৌ এইফালে ভাজি বন্ধাকবি, আলু, গাজৰ, মটৰ সেয়া দি পেলাই ভাজিটো বনালোঁ। আৰু ভাজিটো বনাই এতিয়া দুপৰীয়া সাজ খাই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আৰু এতিয়া এয়া বিহু বুলি বৰপিঠা বনাই আছোঁ। এতিয়া বিহু বুলি মানে বৰপিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ। আৰম্ভ কৰিছোঁ মানে বিহু বুলি বৰপিঠাই বনাইছোঁ প্ৰথম। এয়া কেইটামান বনোৱা হৈ গ'ল। আৰু এইফালে আমাৰ এয়া আইতুবাই বৰপিঠা বনাই আছে। এইফালে চাই দিয়ক, এইজনী আইতুবাই বৰপিঠা বনাই আছে। এয়া তেলত দি আছে। এয়া দেখিছে পূৰা একদম তেলত ফুটি আছে। এইফালে এইজনী আৰু এইটো দেখিছে, এইটো বৰপিঠা, ডাঙৰ বৰপিঠা কালে বনাইছোঁ মই, পাছত আপোনালোকক জনাই আছোঁ। যাক দিম খাবলৈ চাহৰ লগত জনাইছোঁ। এয়া ডাঙৰ বৰপিঠা মই এতিয়া চাহৰ সৈতে খাবলৈ দি আছোঁ। এইটো মানুহ হ'ল আমাৰ ডাঙৰ বৰপিঠা খোৱা মানুহ। এইটো আমাৰ দেউতাই মানে আগৰ দিনৰ মানুহ নহয়, মানে সৰু পিঠা খাই বেয়া পায়, সেইকাৰণে ডাঙৰ পিঠা লাগে দেউতাই। সেইকাৰণে দেউতাৰ কাৰণে স্পেচিয়েলকৈ ডাঙৰ পিঠা এটা বনাই দিছোঁ। দেউতাই খাব এতিয়া চাহৰ সৈতে। বৰপিঠা বনাই হৈ গ'ল, মই আকৌ আহি আছোঁ আপোনালোকৰ ওচৰলৈ। এয়া দেখিছে আমাৰ একদম এয়া ভতিজা ল'ৰাটো একদম পূৰা গাহৰি মাংস বনাব আজি। সিহঁতে নিজে বনাব। এয়া চব যোগাৰ কৰি লৈছে গাহৰি মাংস। এয়া মাংস বহালেই নেকি? হা? মাংস বহালেই বোলে। মই আহি নাপালোঁহিয়ে, তাতে মাংস ধুই পখালি লৈ একে আজৰি হৈ মাংস বহালেই। আমাৰ এতিয়া এয়া দেখিছে মাংস একদম পূৰা বহাই কৰি লৈ এয়া পূৰা লৰাই আছে হাতা। এয়া দেই মাংস বনোৱা মানুহ। এয়া আৰু ই দুটা ক'লৈ গ'ল জানো, মই দেখুৱাই আছোঁ আপোনালোকক। মাংস নাখাওঁ মই, সেইকাৰণে তাতে নিজে বনাব, নিজে খাব। আৰু এয়া চাই থাকিব বনাই আছে যে এয়া ৰুটি আৰু গাহৰি এয়া একদম তেখেতক খানা আজি যোগাৰ কৰি আছে পূৰা। এইফালে এয়া একদম আটা মাৰিব এতিয়া। ঘোল ভালকৈ হাতেদি ভালকৈ ঘিউখিনি হেৰি কৰি দিয়ে এবাৰ। এটাই পানী ঢালিছে, এটাই আটা মাৰিছে। বনাবলৈ হ'লে আমাক কৈ দিব না হ'ব দিয়ক বেছি লাইট জ্বলিছে কি আৰু এয়া দেখিছে হাই দিছে। প্ৰথমবাৰ নমস্কাৰ দিওঁ নালাগে। হা পানী নাই বাহ পোৱালি পিকনিক হয় খানা গাহৰি খানা গাহৰি মই মানে ব্ৰইলাৰ মাংস ব্ৰইলাৰ হেট কি
গৰম পানী বহুত ধোৱা হৈছে বা এইফালে মাংস হ'লে নাই ইফালে একদম আটা বনাই আছে এইফালে মাংস বনাইছে মাংস দেখোন একে ক'লা হৈ গৈছে এই পানী চানী দিবলৈ হ'ল নেকি হে মছলা খুব এয়া পানী দিবলৈ হৈ গ'ল পানী দিছে তেহেঁতেহে জানে আৰু কি মাংস বনাইছে আৰু নাজানো আৰু মই কোৱা বাদামৰ চাটনি আৰু নাৰিকলৰ চাটনিটো বনাবলৈ এই ডাঙৰ আৰু আকৌ বাদাম আৰু নাৰিকলৰ চাটনিও খাবা গাহৰি মাংস আছে ব্ৰইলাৰ আছে আকৌ ৰুটি বনাইছে নালাগে আৰু এই আকৌ হৈ আকৌ তাতো পানী এটা টিপে হ'ব লাগিব না লাইপাতখিনি মোহাৰি দে বুজি পাইছ নাকাত ধৰিছে সেইটো বনাব যোৱা এতিয়া নিদিয়ে নেকি লাইপাত দিয়ে তেল সিজিব লাষ্টত খোৱাৰ পিছত দিয়ে নে দিয়ে অঁ লাইপাতটো পটককৈ হেৰি হৈ যায়তো মই নাজানো অৱশ্যে খাই পোৱা নাইকিয়া তহঁতেহে জানো আৰু কি কৰিছে কি কেনেকৈ বনাইছে কেনেকৈ খাইছ আৰু এইফালে আকৌ ছোৱালী একদম পূৰা মাংস বনোৱা লাগি আছে এয়া অঁ মাংস নহয় চৰি দেই মাংস নহয় আটা মাৰি আছে এয়া আটা পানী খোৱা হ'ল নেকি চাই নাজানো আৰু মই কি কৰিবলৈ ওলাইছা তোমালোক এয়া পানী বেছি হ'ল আকৌ আটা দি গৈছে আকৌ ভাজি বেলেগ হৈ গৈছে মোৰতো অকণমান আচৰিব লাগিছিল নেকি চুলিখিনি একেবাৰে হেৰি হৈ আছে শুৱাৰ পৰা উঠি আহিলা নেকি হা স্কুলৰ পৰা আহি ডাইৰেক্ট মানে কাম কৰিছিলোঁ হয় যে কি কাম ধেৰ কৰোঁ নহয় অ' বা বৰ ভাল ছোৱালী বহুত ভাল ছোৱালী অ' বা এইফালে কি কৰি আছে মাংস চাওঁ আৰু মাংস বনাই আছে এইফালে মোবাইলো চাই আছে এইফালে এয়া বহি আছে এই দে হাঁহ চাই কিবা এটা দেচোন মুখখন নপলা মোক ক হা নকৰিবি কিয় ক একদম চুপচাপ মাৰি একদম পূৰা মাংস বনোৱা ব্যস্ত কাইলৈ পৰীক্ষা কি আছে পৰীক্ষা খতম অ' সেইকাৰণে অঁ লাইবা দিয়ে দিলা নাজানো আৰু কি মাংস হৈছে হ'ব বনিব এতিয়া খোৱা মানুহে জানিব বনোৱা মানুহে জানিব খাই টেষ্ট কৰা মানুহে গম পাব আৰু অকণ সিজাকৈ লৈ যায় বুজি পাইছ যিমান পাৰা সিমান সিজা মাংস বোলে বনাই হৈ গ'ল মই আহি নাপালোহি আৰু এতিয়া ইয়াৰ পূৰা ৰুটি বনাই আছে দেখিছে তুমি আহি নাপালা এইবাৰ ৰুটি বনোৱা মানুহ বেলেগ এইয়া ৰুটি পেলি আছে অঁ এইবাৰ মাংস বনোৱা মানুহে এইবাৰ ৰুটি বেলাই ব্যস্ত পূৰা এয়া ফিলেজ জালহে কয় ফিলেজ জাল বন্ধ কৰাচোন প্লেছ প্লেছ 90 Pro কি হ'ল 90 Pro ফ্লেছটো 90 Pro কি হ'ল কি ফুটিলো আৰু এয়া ব্ৰইলাৰ খাই আছে এইফালে খাই হৈ গ'ল মানে দেই এয়া অঁ এয়া গাহৰি ব্ৰইলাৰ নহয় কি ব্ৰইলাৰ আমি ৰাতিও চেছ কৰি দিব পাৰোঁ আজিৰ ভিতৰত আমি ৰাতিও চেছ কৰি দিওঁ কি ব্ৰইলাৰ ইয়া